লহৰা লহৰা কেনেকুৱা আছে কিন্তু পনীৰৰ প্ৰশংসা কৰিবি বুলি ৰখি আছো নক মানে এটা টেষ্ট কৰছে এলাক মনে মনে কায় ন টেংকে চেলকে কিনে কৈছো কেনেকুৱা আছে নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল উৎপল XYZ তো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল উৎপল XYZ আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই এটা আপোনালোকক ৰেচিপি দেখাবলৈ ওলাইছোঁ যিটো মই নিজে বনাম আৰু আজি মানে আচলতে হৈছে কি আমাৰ ঘৰত আহিব আলহী আৰু আলহীৰ বাবে প্ৰস্তুত কৰিবলৈ ওলাইছোঁ পনীৰৰ এটা ধুনীয়া ৰেচিপি আৰু এই ৰেচিপিটো আপোনালোকক দেখাম বুলি ভাবিছোঁ গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক আৰু এই ৰেচিপিটো এদিন ঘৰত ট্ৰাই কৰক মজা লাগিব মই এটা নতুন পদ্ধতিৰে বনাম বুলি ভাবিছোঁ চাই থাকক চ' গাইজ মই আমাৰ যিটো ৰেচিপি এৰিছোঁ এই বনাব যে ওলাইছোঁ তাৰ কাৰণে জগাল লৈছোঁ পিঁয়াজ তেজপাত আদা নহৰু এইখিনি পেষ্ট কৰিম বাকী মগজ আৰু পিঁয়াজটো মই ভাজি ল'ম ভাজি লৈ ঠাণ্ডা হ'ব দিম তাৰপাছত মই মিক্সিত মাৰিম বুলি ভাবিছোঁ আৰু কিবা কিবি মছলাখিনি আছে মছলাখিনি যেতিয়া দি থাকিম তাত দি থাকিলে দেখাম আৰু কাজুও দিম অলপমান গতিকে আমি ফাৰ্ষ্ট টাইম চোলাটো জ্বলাই লৈছোঁ গাইজ তাৰপাছত এয়া আমি লহৰাটো বহাই দিছোঁ এতিয়া মিক্সিৰ শব্দ পালেও কথা নাই আমাৰ মাইক্ৰফোন আছে বয়া এই যে আমাৰ আলহী আহিয়ে পালে কিন্তু আমাৰ পনীৰ হৈ পোৱা নাই আহিছে এতিয়া পনীৰ আমি কৰি আছোঁ লহৰা হিট হৈ গৈছে হিট হৈ যোৱাৰ লগে লগে আমি ৰিফাইন তেল দিছোঁ ৰিফাইন তেল দি বনাম আমি লহৰাত তেজপাত দি দিছোঁ এতিয়া আমি দুটামান দিম শুকান জ্বালাটো আমাৰ ঘৰত বনা শুকান জ্বালা কিনি অনা জ্বালা নহয় হা তো আমি এই 6টামান শুকান জ্বালা দি দিছোঁ কোৱাণ্টিটিটো অলপ বেছি কেইটামান গোটা জিৰা দি দিছোঁ গোটা জিৰা তো মই পাহৰি আছোঁ ভিডিঅ'টো কথা কোৱা বাৰ পিঁয়াজ দি দিছোঁ লাওৰ গুটি আমাৰ প্ৰায় সংখ্যক মানুহে কয় লাওৰ গুটি মগজ অলপ লৰাই দিছোঁ নাজানো পিঁয়াজখিনি মই হাই ফ্লেমতে এতিয়া ভাজি আছোঁ এতিয়া আমি ইয়াতে অলপ মগজ দি দিম মগজখিনিও দি দিলোঁ একেবাৰে তো বহুতে মগজখিনি হেৰি কৰে গুড়া কৰি লৈ সেনেকৈও বনায় সেনেকৈও টেষ্টি হয় খাব এইটো আমাৰ গল্ডেন কালাৰ আহি গৈছে গল্ডেন কালাৰ আহি যোৱাৰ লগে লগে আমি এইটো বৰ্তমান হোৱা কৰি থ'ম হা হোৱা কৰি থৈ এই বস্তুটো এতিয়া ঠাণ্ডা হ'ব দিম ঠাণ্ডা হোৱাৰ পিছত আমি দিম মিক্সিত এইটো ফ্ৰাইটো সম্পূৰ্ণ হৈ গৈছে গেছ আৰু এইটো আমি ভাজি লোৱা অৱস্থাতে আমি দি দিছিলোঁ ধনিয়া গুড়া জিৰা গুড়া আৰু গৰম মছলা এতিয়া মই এইটো বস্তুটো কাঁহী এখনত নমাই লওঁ কাঁহীখনত নমাই লওঁ লৈ কিনে আমি কাটিং কৰিম পনীৰ এইটো আমি আনলোড কৰি লৈছোঁ আৰু বৰ্তমান এই বস্তুটো আমি অলপ ঠাণ্ডা হ'ব দিম তাৰপাছত ইয়াক মিক্সিত মাৰা হ'ব তেতিয়া পনীৰখিনি কাটি লওঁ ঠাণ্ডা হোৱাৰ সময়খিনিতে পনীৰখিনি অলপ গৰম এটা ঠাণ্ডা দোকানী অলপ হেৰি কৰিছে অলপ ভাঙি গৈছে কিয় বা গৈছে ক'ব নোৱাৰোঁ কিন্তু গৈছে এতিয়া আমাৰ পেষ্টটো ৰেডি হৈ আছে আদা নহৰু মছলা বাকী আমাৰ পনীৰখিনিও ৰেডি হৈ আছে লোহা গৰম কৰি লৈছোঁ বাছ হাতলা চলাব আছে পুনৰবাৰ অলপ অইল দি দিছোঁ অলপমান বেছি নহয় একদম কমকৈ দিছোঁ অলপ গোটা জিৰা দি দিছোঁ আৰু তো এতিয়া মই আদা নহৰু পেষ্টখিনি ভাজি লওঁ পানী দি দিছোঁ ফ্ৰাইটো সম্পূৰ্ণ হৈ গৈছে এতিয়া আমি আমাৰ লাওৰ গুটিখিনি দিম
আমি আমাৰ মিশ্ৰণটো দি দিছোঁ কাৰীৰ মেইন বস্তুটো তো গাইজ আপোনালোকে মোৰ ভিডিঅ' চাই বা নাচাই নাজানো কিন্তু মই ভিডিঅ' বানাই থকা দুটা শুনি চাইছে টেনশ্যন নাই হ'ব সেয়ে বহুত বাইদেউ কৈছে লাইক কমেণ্ট কৰিব দিছে আপোনালোকক লহৰা উঠি গ'ল গাইজ উঠিছোঁ না গাইজ লহৰা উঠি গ'ল গাইজ অলপ ক্ৰীম লাগিছিল কিন্তু ক্ৰীম নাই দৈ আছে অলপ খৰ দিম বুলি ভাবিছোঁ কিন্তু নেদো আমুল তাজা দি বনাওঁ আমুল তাজা চ' গাইজ আমাৰ কাৰীটো মোটামুটি তো এতিয়া মই ইয়াত দিম অলপ পানী দিছোঁৱেই তথাপি আৰু অলপ দিব লাগিব ব্লেক পেপাৰ তো গাইজ কাৰীটো অলপ ডাঠ হ'ব গিলি থৈ দিম এতিয়া এনেকৈ ৰাখি দিছোঁ এতিয়া অলপ পানী অলপ মই বেছিকৈ দি দিছোঁ প্ৰথমতে আমাৰ কাৰী ইজ ৰেডি বাট এই গৰম হ'ব দিব লাগিল আৰু অলপ উতল আহক তো এতিয়া মই অলপ ঢিলা কৰি ৰাখিছোঁ যাতে অলপ সিদ্ধ কৰি টাইট কৰিব পাৰোঁ এতিয়া আমি পনীৰখিনি দি দিম পনীৰ আমাৰ কোৱাণ্টিটিটো বহুতখিনি আছে গমে পায় আধা কেজি কিন্তু সেই হিচাপত কাৰী যথেষ্টখিনি কম কৰিছোঁ তথাপি চাওঁ কিমান দূৰ ভাল হয় এতিয়া মই পনীৰটো ইমানখিনি সময়লৈকে দিম যে পনীৰটোত যাতে মছলাখিনি সোমাই যায় তো গাইজ আমাৰ পনীৰটো মোটামুটি ৰেডি এতিয়া নিমখটো জাষ্ট টেষ্ট কৰিব আছে নিমখটো আন্দাজ অনুসৰি দিয়া যায় গমে পায় ভেৰি ডেঞ্জাৰাছ গাইজ ভেৰি ডেঞ্জাৰাছ এতিয়া অলপ মই আমুল তাজা দি দিছোঁ তো আমুল তাজা কা আঞ্জা হৈ আহিয়ে গাখীৰ কা আঞ্জা তলত যাতে নবহে সেইকাৰণে মাজে মাজে লাৰি দিছোঁ উতলিবলৈ এৰি দিম ইয়াক পূৰা যাতে উতলে এতিয়া আমাৰ মোটামুটি পনীৰ ৰেডি হৈ গৈছে মই পনীৰটো মোটামুটি উতলিবলৈ আৰম্ভ কৰিছে আৰু এই উতলা চব্জিখিনি এই মাত্ৰ 5 মিনিটৰ পিছতে ৰেডি হৈ যাব মছলা অলপ দি দিলোঁ লাষ্ট ফিনিচিং হিচাপে তো পনীৰত ইতিমধ্যে মছলা সোমাই যোৱা আৰম্ভ কৰিছে তো গাইজ মোৰ পনীৰ ৰেডি আৰু এতিয়া বৰ্তমান মই জুইটো বন্ধ কৰি দিছোঁ এইটো হৈছে আমাৰ আজি স্পেচিয়েল থালি ফৰ পেহিৰাপি আৰু পিন্ধ এইটো কিবা শাক ভজা এইটো কি চপ নৰসিংহ পাতৰ চপ আলু ভাজি পনীৰ আৰু দালি আজি শিৱ বাবাৰ দিন আৰু বাংনা ভাজা আছে আমি বাংনা ভাজা নাখাওঁ কেনেকুৱা আছে হা কেনেকুৱা আছে পিন্ধ চ' গাইজ আমাৰ ঘৰত আলহী আহি পাইছিল আৰু মই দেখালোঁ আপোনালোকক যে কেনেকৈ মই পনীৰৰ চব্জিটো বনালোঁ আচলতে ৰিভিউৰ ভিডিঅ' আপোনালোকক দি আছোঁ এই হেৰিটোৰ পিছতে তথাপি আমাৰ আইতাই খানা খাই আছে তো আপোনালোকক আইতাই ক'ব কেনেকুৱা হৈছে আমাৰ পনীৰ পনীৰ খাৱাই নাই খাব অলপমান দেৰিকৈ খাব আৰু যথেষ্ট ভাল লাগিছে পিন্ধোতে ভাল হ'ব বুলি কৈছে গতিকে আৰু ট্ৰাই কৰিম কিবা কিবি বনোৱা ভিডিঅ' আপোনালোকক দিবলৈ আৰু চাই থাকক কি হয় সম্পূৰ্ণকৈ ভিডিঅ'টো ভাত খালি কেনে আছে ধুনীয়া মানে কি ধুনীয়া আছে চবতকৈ পনীৰৰ প্ৰশংসা কৰিবি বুলি ৰখি আছোঁ নকওঁ মানে নহয় দে কচোন মাই গড দমে দিলে গাইছ এনেই টেষ্ট কৰছে এলাক মনে মনে কায় ন টেংকে চেলকি কিনে কৈছোঁ কেনেকুৱা আছে মজা এইছ বা